নমস্কাৰ মই শ্ৰী দুষ্মন্ত দাস আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ ইউটিউব চেনেল সোশ্যাল টক্সলৈ। আজি আমি আলোচনা কৰিব ওলাইছো এটা বিষয়ক লৈ, যিটো বিষয় হৈছে দুৰ্নীতি। এতিয়া কথা হৈছে দুৰ্নীতি কি? দুৰ্নীতি হৈছে যি সমাজৰ নীতিৰ বিৰোধ, সেয়ে হৈছে দুৰ্নীতি। আৰু সাধাৰণতে ক'বলৈ গ'লে মানুহে নিজৰ স্বাৰ্থৰ বাবে দেশ বা সমাজৰ নীতিৰ বিপৰীতে যিবোৰ কাম কৰে সেয়াই হৈছে দুৰ্নীতি। দুৰ্নীতি দেশৰ সকলো দেশৰে এটা বিশেষ গুৰুত্বপূৰ্ণ সমস্যা। সকলোবোৰ দেশৰ বিকাশৰ বাধাৰ সৃষ্টি কৰা এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে দুৰ্নীতি। এই দুৰ্নীতিৰ পৰা কেনেকৈ আঁতৰিব পাৰিম আমি? ইয়াৰ বাবে আমাৰ সকলোবোৰ মানুহ সজাগ হ'ব লাগিব আৰু সকলোৱে এই দুৰ্নীতিক আমি সমাজৰ পৰা যাতে আঁতৰ কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যপন্থা ল'ব লাগিব। আজি বিশ্বৰ প্ৰতিখন দেশতে দুৰ্নীতিয়ে বাহ লৈছে। এই দুৰ্নীতি কিছু দেশত কম আৰু কিছু দেশত বেছি। আজি ভাৰতবৰ্ষ 1947 চনৰ স্বাধীনতা লাভ কৰাৰ পৰাই আজিলৈকে নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি আহি আছে, কিন্তু যিমান আগবাঢ়িব লাগিছিল সিমানখিনি আগবঢ়া নাই। ইয়াৰ গুৰিতেই হৈছে দুৰ্নীতি। আজি দেশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই ইমান দিনক দিনে আগুৱাই গৈ আছে, কিন্তু আমি ইয়াৰ সমান্তৰালভাৱে দুৰ্নীতিক সমৰ্থন কৰোঁ আৰু দুৰ্নীতি বাঢ়ি গৈ আছে। এই দুৰ্নীতিক আমি আঁতৰাব লাগে। বিশ্বৰ প্ৰতিখন দেশতেই দুৰ্নীতি আছে, কিন্তু কিছুমান দেশত দুৰ্নীতিৰ সংখ্যাটো বেছি আৰু কিছুমান দেশত দুৰ্নীতিৰ সংখ্যাটো কম। ইয়াৰ মেইন গুৰিতেই হৈছে চৰকাৰৰ বিভিন্ন ধৰণৰ পদক্ষেপসমূহ। যিবোৰ দেশত দুৰ্নীতিৰ সংখ্যাটো কম, সেইবোৰ দেশৰ চৰকাৰৰ যিবোৰ পদক্ষেপ আছে সেইবোৰ অতি কঠিন। এতিয়া আমি সকলোৱে লগ লাগি এই দুৰ্নীতিৰ পৰিমাণটো দেশবোৰৰ পৰা আঁতৰ কৰিব লাগিব। যদি আমি দেশৰ পৰা দুৰ্নীতিটো আঁতৰ নকৰোঁ, তেনেহ'লে আমাৰ দেশৰ বিকাশ সম্ভৱ নহয়। কাৰণ আজিকালি দেশত ইমানবোৰ ডাঙৰ ডাঙৰ IT কোম্পানী আছে, ইমান ডাঙৰ ডাঙৰ অফিচ কাৰ্যালয় আছে। আজিকালি প্ৰতিটো অফিচ কাছাৰীতে এই দুৰ্নীতিয়ে বাহ লৈছে। ইমান ডাঙৰ ডাঙৰ IT কোম্পানীবোৰ থকাৰ পিছতো দেশে উন্নতি কৰিব পৰা নাই কিয়? বিজ্ঞান প্ৰযুক্তি ইমানবোৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো ইমান আগবাঢ়ি গৈছে, তথাপিও আমাৰ দেশত যিবোৰ দুৰ্নীতি আছে ইয়াৰ বাবেই জনসাধাৰণৰ বিকাশ সম্ভৱ হ'ব পৰা নাই। আজিও অসমৰ বহুত ঠাইত ইমান কাঠৰ দলং বা জৰাজীৰ্ণ অৱস্থাত আছে ইমানবোৰ দলং, সেইবোৰ কিয় আজিলৈ সম্ভৱ হৈ নুঠিল? কাৰণ ইয়াৰ ফলত ইয়াত ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাসকলে যিবোৰ সিদ্ধান্ত লয়, সেইবোৰ সিদ্ধান্ত দেশৰ ভালৰ বাবে ল'লেও যিবোৰ মাজত দুৰ্নীতি কৰা মানুহ থাকে সেইবোৰে আধাতেই টকাটো নাইকিয়া কৰি দিয়ে। দেশৰ কাম ক'ৰ পৰা হ'ব? এনেকৈ হ'লে দেশখনত বিকাশ ক'ৰ পৰা হ'ব? এতিয়া আমি সকলোৱে এই সকলোবোৰ সকলোবোৰ কাৰ্যালয়ৰ পৰা দুৰ্নীতিটো আঁতৰ কেনেকৈ কৰিম? চৰকাৰে ইয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব। দুৰ্নীতিক লৈ কঠিন আইন প্ৰণয়ন কৰিব লাগিব, যাতে দুৰ্নীতি কৰাসকলক কঠোৰ শাস্তি দি অনাগত দিনত হ'বলগীয়া দুৰ্নীতিৰ পৰা এই শাস্তিবোৰ দেখি দুৰ্নীতিকাৰীবিলাকে ইয়াৰ পৰা পাছুৱাই থাকে। এনেধৰণৰ চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কেৱল চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে নহ'ব, ইয়াক জনসাধাৰণে এটা সহায় সহযোগিতা কৰিব লাগিব। আৰু যদি আমি জনসাধাৰণে নিজে এই দুৰ্নীতিৰ পৰা আঁতৰি থাকোঁ, তেনেহ'লে চৰকাৰে একো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলেও দুৰ্নীতিমুক্ত হ'ব পাৰিব। কিন্তু আমি সকলো মানুহে বেলেগে দুৰ্নীতি কৰিলে তাকতো বিৰোধিতা কৰোঁ, কিন্তু যেতিয়া নিজৰ পাল আহে, কোনো এটা অফিচ কাছাৰীত বা কিবা কাম বা কিবা কাগজ উলিয়াব লগা হ'লে, যিকোনো ধৰণৰ কামতে নিজৰ কাম কৰিব লগা হ'লে এই কামটো সহজতে বা কম সময়তে হওক বুলি আমি দুৰ্নীতিৰ সমৰ্থন কৰি আহোঁ। এনেদৰে হ'লে নহ'ব। আমি এটা সিদ্ধান্ত ল'ব লাগিব, যাতে কামটো দুদিন দেৰি হওক বা সোনকালেই হওক ইয়াত কথা নাই, যাতে কামটো যিমান সহজেই হওক বা জটিলেই হওক কথা নাই, আমি কামটো দুৰ্নীতিৰ সমৰ্থন নকৰাকৈ কৰিম। দুদিন কষ্ট হ'ব, কিন্তু যেতিয়া সকলো এই অভ্যাসত পৰিণত হ'ব, তেতিয়া সকলোবোৰ নৰ্মেল যেন লাগিব। আৰু এনেদৰেই আমি দুৰ্নীতিবোৰ আঁতৰ কৰিব পাৰিম। তাৰ বাবে জনসাধাৰণৰ সমৰ্থনেই হৈছে চৰকাৰখনক বিশেষকৈ সহায় কৰিব পৰা এটা গুণ হ'ব। চৰকাৰে যিমানে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰক কিয়, জনসাধাৰণে যদি এই লোভ বা প্ৰলোভন দিয়ে ডাঙৰ ডাঙৰ অফিচাৰবোৰক, বা সিহঁতেও ইয়াক সমৰ্থন কৰিলে, দুৰ্নীতিক সমৰ্থন কৰিলে দেশত কেতিয়াও দুৰ্নীতি নাইকিয়া কৰিব নোৱাৰে। আজিকালি প্ৰায় শুনা যায়
এই ৰাজনীতিত দুৰ্নীতি জড়িত হৈ থাকে। চবৰে মনলৈ ধাৰণা আহে যে ইয়াত নিশ্চয় দুৰ্নীতি জড়িত হৈ থাকে। আৰু কি ৰাজনীতি মানে কি দুৰ্নীতি নেকি? এনেধৰণৰ চিন্তা ভাৱনা হ'লে কি হ'ব? বিশেষকৈ এনেধৰণৰ চিন্তা ভাৱনা অহা মেইন কথাটোৱেই হ'ল যিসকলে দুৰ্নীতি কৰি সমাজ বা পৰিয়ালত স্থান নাপায় তেনেলোকে ৰাজনীতিত জড়িত হৈ সমাজৰ বিভিন্ন ধৰণৰ দুৰ্নীতি কাৰ্যত লিপ্ত হয়। সেইবাবেই যিবোৰ সাধাৰণ মানুহ সিহঁতে ভাবে যে ৰাজনীতি কৰা সকলেই হৈছে কি দুৰ্নীতিৰ মূল গুৰি। আচলতে সেইটো নহয়। সকলোবোৰ ৰাজনৈতিক নেতাই দুৰ্নীতিত লিপ্ত নহয়। আচলতে যিবোৰ কিছুমান বহুতো ৰাজনৈতিক নেতা আছে যিসকলে দেশৰ বিকাশ কৰিবৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে, কিন্তু এই কাৰ্যক্ষম হোৱা নাই। ইয়াৰ কাৰণ হ'ল যিসকল মাজত মানুহ থাকে সিহঁতে এই কামবোৰ হ'বলৈ নিদিয়ে। চৰকাৰে যিমানটো পইচা দিয়ে, যিমান বিল দিয়ে, সেইবোৰতো আধা কাম কৰি ৰাইজক দেখায়, সিহঁতেতো ভুৱা দিয়ে। আজিকালিতো বহুত বাতৰি কাকত নিউজত দেখি থকাই যায় বিভিন্ন ধৰণৰ ঠিকাদাৰবিলাকে ৰাস্তা বনাইছে, কিন্তু আধা কাম কৰি যিবোৰ হাতেৰে টানিলেই ৰাস্তাবোৰ উঠি আহি যায়। এনেবোৰ ৰাস্তাৰ মানে এটা উদাহৰণ দিয়েই চৰকাৰৰ পৰা বহুত টকা লুটি সিহঁতে এনেধৰণৰ দুৰ্নীতি কাৰ্যত লিপ্ত হয়। ধৰণৰ দুৰ্নীতি আগতেও হৈ আছিল, বৰ্তমানেও হৈ আছে, সদায় হৈ আছে আৰু হয়তো আগলৈও হৈ থাকিব যদিহে আমি সকলোবোৰ জনসাধাৰণে এই দুৰ্নীতিৰ বিৰুদ্ধে মাত নামাতোঁ। আমি সকলো লগ লাগি এই দুৰ্নীতিৰ বিৰোধিতা কৰিব লাগিব। যদিহে আমি এই দুৰ্নীতিৰ বিৰোধিতা নকৰোঁ তেনেহ'লে দেশৰ বিকাশ কেতিয়াও সম্ভৱ নহয়। এনেধৰণে আমি কেৱল আলোচনা কৰিলেই নহ'ব, আমি ইয়াৰ বিৰুদ্ধে কাৰ্যপন্থা ল'বলৈ আগুৱাই আহিব লাগিব। কেৱল দুৰ্নীতিৰ বিষয়ে আলোচনা কৰি থাকিলে, সকলোৱে আলোচনা কৰি থাকিলে নহ'ব। ইয়াৰ বিষয়ে বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰি দুৰ্নীতি সম্পূৰ্ণৰূপে যাতে আঁতৰ কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা গ্ৰহণ কৰি সেয়েহে সকলো জনসাধাৰণ, সকলোবোৰ ৰাইজ আগবাঢ়ি আহক আৰু এই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতক। মই দুষ্মন্ত দাসে আপোনালোকক আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ।